হেল্ল' নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মোক ভাত এসাঁজ খাবলৈ আমাৰ পেহী ঘৰত মাতিলে। পেহীয়ে ইমান সুন্দৰভাৱে ভাতসাঁজ বনাই খোৱালে, চাওকচোন। ইমান সুন্দৰভাৱে আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। কি ধুনীয়াকৈ জুইশালত ধৰি কেৰাহী পাতি লৈ তাত ধুনীয়াকৈ তেল মছলা ঢালি লৈ পেলাই এইখিনি আলুখিনি কেনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে দেখিছেনে আপোনালোকে? কি সুন্দৰভাৱে পিঁয়াজ এটা কাটি দিছে ধুনীয়াকৈ। তাৰপাছতে আপোনালোকে চাওকচোন ইমান সুন্দৰভাৱে, বা কি ভাল লাগিছে। ইয়াত নিমখ অকণমান দি দিছে, লগতে নিমখ অকণমান দি পেলাই আলুখিনি ফ্ৰাই কৰি লৈছে। মছলা লং ডাল ইলাচি বিলাহী এনেকৈ ভাজি লৈছে, ভাজি লৈ পেলাই ফ্ৰাই কৰিছে। ফ্ৰাই কৰি তাৰপিছত লগত এতিয়া অকণমান ধনিয়া গুড়া জিৰা গুড়া পাউডাৰটো মিক্স কৰি পেলাই দি দিছে। তাৰপিছতে গোটা জিৰা অলপমান পটাত পিচি লৈছে, পিচি লৈ পেলাই তাৰপিছত ধুনীয়াকৈ বিলাহী দি অকণমান গৰম পানী অকণমান দি সুন্দৰভাৱে মাছকেইটা দি দিছে। দি পেলাই কি কৰি